এইটো ভিডিঅ'টো চাই মোৰ মাৰ ফ্লাইং চপ্পল আহি যাব ইয়াত কি চেলেঞ্জ কৰিছোঁ গাইজ আপোনালোকৰ কাৰণে লাইক এটা কৰি দিব দেই ये मजबूर हैं पर आप नहीं হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই বাৰু ভালে আছোঁ এণ্ড ৱেলকাম বেক টু মাই চেনেল সো গাইজ বহুদিন একো ভিডিঅ' পষ্ট কৰা নাই ব্লগ তেনেকৈ দিয়া নাই কাৰণ মোৰ এক্সাম আহি আছে আৰু সেইকাৰণে অকণমান বিজি আছোঁ তো ভিডিঅ' চিডিঅ' এনেকৈ বনাব টাইমো পোৱা নাই বাট আজি ভাবিলোঁ আপোনালোকক এটা ব্লগ দিওঁ চ' সেইকাৰণে আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজত এটা চেলেঞ্জ ভিডিঅ' আৰু চেলেঞ্জটো হ'ল যে আজি মই গোটেই দিনটো অকল এনেকুৱা বস্তু খাম যিবোৰ ফটাফট হয় ফটাফট कौन है ये लोग कहां से आते हैं ফটাফট হয় চৰি গাইজ মোৰ হিন্দীটো অকণমান উইক আছে ডোণ্ট মাইণ্ড বাট মানে ইনষ্টেণ্ট ফুডছ খাওঁ যিহেতু হোষ্টেলত থাকোঁ যিসকলে জানে আই এম এ হোষ্টেলাৰ আৰু হোষ্টেলততো জানেই খোৱা লোৱা কেনেকুৱা হয় নিজৰ মন পচন্দৰ খাব নোৱাৰি এনি টাইম বনাবও নোৱাৰোঁ টাইমো নাপাওঁ তেনেকৈ আৰু স্পেচিয়েলি এক্সাম টাইম থাকিলে বা বহুত বেছি বিজি হৈ গ'লে তো মই কালি কিছুমান খানা আনিছিলোঁ ইনষ্টেণ্ট ফুডছবোৰ একচুৱেলি ইমান হেল্ডি নহয় কাৰণ তাত প্ৰিজাৰ্ভেটিভছ থাকে যিবোৰ আমাৰ হেল্থৰ কাৰণে ইমান এটা ভাল নহয় বাট কেতিয়াবা আমি খাব পাৰোঁ এমাৰ্জেঞ্চিত বা ক'ৰবাত ট্ৰেভেল কৰিব গ'লেও খাব পাৰোঁ এণ্ড সেইকাৰণে মই ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ মই মানে যিবোৰ ট্ৰাই কৰা নাই যদি আপোনালোকে ট্ৰাই কৰা নাই বা মোৰ নিচিনা কোনোবা হোষ্টেলত থাকে কোনোবা ট্ৰেভেল কৰি আছে তেন্তে তাহাঁতে ট্ৰাই কৰিব পাৰে চ' ব'লক ষ্টাৰ্ট কৰোঁ চেলেঞ্জটো চ' আজিৰ চেলেঞ্জটো ব্ৰেকফাষ্ট লাঞ্চ এণ্ড ডিনাৰ তিনিটাই মই পেকেজ ফুডেই খাম আজি বেলেগ নাখাওঁ আৰু কেনেকৈ কম সময়ত হ'ব পাৰে সেইটো আপোনালোকক দেখুৱাম চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' গাইজ এতিয়া মই কৰিম ব্ৰেকফাষ্ট এণ্ড ফৰ ব্ৰেকফাষ্ট মই খাম এইটো দেখাই আছোঁ চ' আই এম গোয়িং টু হেভ দিছ পোহা এণ্ড ইট অনলি কষ্ট মি 30 ৰুপিজ এটা পেকেট তো মই ট্ৰাই কৰি পোৱা নাই চ' ট্ৰাই কৰোঁ ইয়াতে জাষ্ট ন' কুকিং জাষ্ট এড হট ৱাটাৰ চ' লেটছ ট্ৰাই দিছ গাইজ চ' গাইজ গৰম পানীত এড কৰি দিছোঁ গাইজতে অকণমান টাইম ৰখিব লাগিব কিয় বহুত টান হৈ আছে এইকেইটা পোহাকেইটা তো লেটছ ৱেইট এণ্ড চি গাইজ ইটছ ৰেডি এণ্ড দেখাতটো বাৰু টেষ্টিয়ে লাগিছে খাই চাওঁ ৰ'ব কেনেকুৱা হয় মোৰ মানে অকণমান পানী বেছি হৈ গ'ল 60 ml ৱাটাৰ দিব লাগিছিলে বাট জুখিকে নিদিয়া নাই তো বেছি হৈ গ'ল কাৰণ অকণমান চিপচিপা হৈছে চ' গাইজ মই পেকেজড এনেকুৱা উপমা ট্ৰাই কৰিছিলোঁ বাৰু এবাৰ কিন্তু সেইটো মোৰ বহুত ঘটীয়া লাগিছিলে তো সেইকাৰণে কালি মই পাইছিলোঁ এইটো নানিলোঁ নাজানো যদি মই এইটো ৰেট কৰিব যাওঁ আই কেন ৰেট দিছ 8 on 10 ভাল লাগিছে খাই আই লাইক ইট মানে পটাপট ভোক কমাব মৰ্ণিং ব্ৰেকফাষ্ট হিচাপে হেল্ডিও হয় এণ্ড পটককৈ হৈও যায় জাষ্ট গৰম পানী এড কৰিলেই হৈ গ'ল গাইজ আপোনালোকে এনজয় কৰক চ' গাইজ এতিয়া আমি আহিছোঁ অলপ কলেজত কি কৰিম আৰু এতিয়া আমি দেখাব যাব লগা হৈ আছে কামবোৰ আৰু মই এক্সামৰ টাইমত ব্লগিং কৰি আছোঁ পিকচাৰ চালে মোৰো নামটো লিষ্টত ওলাই দিয়ে নেকি চ' গাইজ মই জাষ্ট আহিলোঁ গা পা ধুই মানে কলেজ গৈছিলোঁ অলপ কামত এতিয়া আহিলোঁ গাটো ধুই ল'লোঁ আৰু ইটছ টাইম ফৰ লাঞ্চ আৰু লাঞ্চত মই এতিয়া খাম নুডলছ ৰেডি টু ইট নুডলছ দেখাই আছোঁ একদম সস্তা ৰেডি টু ইট নুডলছ অলপ সস্তা চেলেঞ্জ কৰিম বুলি ভাবিছিলোঁ সেইকাৰণে মই এইটোৱে লৈ আহিলোঁ এণ্ড চ' লেটছ মেক ইট আৰু খাওঁ আৰু লগতে মই কেতিয়াবা ইয়াত চিয়া চিড ৱাটাৰ খাওঁ ৰাতিপুৱাতে মানে ৰাতিতে ভিজাই থৈ দিওঁ আৰু ৰাতিপুৱা খাওঁ ইটছ কুৱাইট হেল্ডি
2,000 years later. So guys, my noodles are yummy. Finally it's ready guys. আৰু বতৰটো চাওকচোন কি ধুনীয়া ডাৱৰীয়া বতৰ. গাইজ এইটো ভিডিঅ' যদি মোৰ মা আৰু পাপাই চাই আছে তো ফ্লাইং চপ্পলটো সিহঁতৰ আহিবই. বাট আই এম ডুইং দিছ চেলেঞ্জ অনলি ফৰ ইউ গাইজ. টেষ্টি হয় বাট জানেই ন মা পাপাৰ এণ্ড অসমীয়া মানুহৰ খাদ্য হ'ল ভাত. চ' दाली এটা খাম বাৰু বাট कोई बात नहीं गाइस आप लोगों के लिए चलता है. এবাৰ ট্ৰাই কৰি চাওঁ বহুত দিনৰ মূৰত. Yummy. It's really very yummy guys. মানে ইনষ্টেণ্ট ফুডত বেষ্ট বুলি ক'লে নুডলছৰ বাহিৰে কি হ'ব কওক. যিকোনো টাইমত মেগী খাব পাৰোঁ মই. আৰু হোষ্টেলৰ কাৰণে বেষ্ট ফুডটো মেগীৰ বাহিৰে কি হ'ব কওকচোন. গাইজ মই নাজানো লগা পাতি তো কি চেলেঞ্জ কৰি আছোঁ গাইজ আপোনালোকৰ কাৰণে. প্লিজ লাইক এটা কৰি দিব দেই. নুডলছকতো মই আৰু কি ৰেট কৰিম. ইটছ অলৱেজ 10 on 10. গাইজ কালি মই এইবোৰ খানা বিচাৰোঁতে কিমান মোৰ টাইম গৈছে কাৰণ মোৰ বাজেট আছিলে কম. তাৰোপৰি ইনষ্টেণ্ট ফুড যিটো মোৰ পেটো ভৰিব লাগিব. এণ্ড মই চেলেঞ্জটো বেচিকেলি হেল্ডিয়ে ৰাখিব বিচাৰিছিলোঁ বাট নুডলটো অলপ আনহেল্ডিত পৰি গ'ল. আপোনালোকে ইমান নাখাব এইটো বা খালেও স্নেক্সত খাব পাৰে ইভিনিং স্নেক্সত. বাট উপায় নাই মই লাঞ্চত খাই আছোঁ কাৰণ ইমান তেনেকৈ ফুড নাপালোঁ. আছিলে বাৰু ইনষ্টেণ্ট ফুড বহুত আছে অপশ্যনছ পেকেজ ফুড কিছুমান. বাট মই মানে আজিৰ চেলেঞ্জটো অলপ সস্তা ৰাখিব বিচাৰিছিলোঁ কিউকি বেচিকেলি হোষ্টেলাৰ্ছ মানে আমি হোষ্টেলাৰবোৰৰ কাৰণে এনেকুৱা ফুডছবিলাক বহুত দৰকাৰ ন. পটককৈ হোৱা টাইম কম লগা কষ্ট কম লগা স্পেচিয়েলি বাৰু বাট এক্সাম টাইম মই আগতে কৈছোঁ. তো সেইকাৰণে মই ভাবিছিলোঁ অলপ সস্তা ৰাখোঁ চেলেঞ্জটো কাৰণ আমি হোষ্টেলাৰ্ছবিলাকে সদায় সস্তা বাজেট বিচাৰি থাকোঁ ন. ক'ত 1 টকা 2 টকা ছেভ কৰোঁ পকেট মানিৰ পৰা. মানে মোৰ পাৰ্চনেল মই কথাটো কৈছোঁ আৰু বাকী নাজানো বাৰু. অনেষ্টলি ক'ব গ'লে কম দামীটোৱে বিচাৰিব যাওঁ ন. তো সেয়ে আৰু আগৰ পৰা পানী ওলাই গৈছে জ্বলা আছে অলপ. আই এম ডান উইথ মাই পূৰা খালী কৰিছোঁ বাউল দেখিছেনে. আৰু ইয়াৰ চিয়া চিড বাটাৰটোৰ কথা কৈছিলোঁ মই অলপ আগতে. তো মই এইটো সদায় নাখাওঁ একচুৱেলি বাট মাজে মাজে খাওঁ. নহ'লে গৰমৰ দিনকেইটাত স্পেচিয়েলি খাইছিলোঁ. 2,000 years later. চ' গাইজ এতিয়া মই কৰিব গৈছোঁ ডিনাৰ. আৰু ডিনাৰত মই একচুৱেলি ইমানটা বেছি ভোক লগা নাই সেইকাৰণে ডিনাৰত. চ' ফৰ ডিনাৰ আই এম গোয়িং টু হেভ দিছ masala oats. So let's try this. So মই দেখাইছোঁ কেনেকৈ বনাব লাগে এইটো. ইয়াতে জাষ্ট গৰম পানী ঢালিব লাগে এণ্ড বাছ 3 মিনিট ৰাখিব দিছে এণ্ড ইটছ ৰেডি. এণ্ড ওটছ খাই মই ভাল পাওঁ বাট পেকেজ বস্তু কেনেকুৱা লাগে ৰেডিমেডটো যি খাই চাওঁ. চ' লেটছ গ' গাইজ. গাইজ এয়া পেন গৰম পানী অলপ মই দিছোঁ. কি কৈছোঁ গাইজ চৰি. চ' পানী দিছোঁ এণ্ড ইয়াতে মই এইটো এড কৰিম ছানড্ৰপ হট ওটছ. লেটছ ট্ৰাই দিছ. আৰু ইয়াতে লিখা আছে পিছফালে হাউ টু মেক ইট. ধুনীয়াকৈ দিয়া আছে ইনষ্ট্ৰাকশ্যনখিনি ধুনীয়াকৈ দিয়া আছে. পঢ়ি চাব এবাৰ চাব পাৰোঁ. গাইজ স্মেলটোতো ভাল আহি আছে বাট আই ডোণ্ট ন' হাউ উইল ইট টেষ্ট. Guys, this is ready in just 3 minutes and বহুত ধুনীয়া স্মেল ওলাই আছে. খাই কেনে চাওঁ আপোনালোকক কৈ আছোঁ. অ'কে so guys finally my dinner is ready.
এণ্ড কোৱান্টিটিটো অলপমান কম লাগিলে মোৰ 15 ৰুপিজৰ পেকেট আনিছিলোঁ মই এটা, সেইটোত কোৱান্টিটিটো অলপমান কম আছে। বাট যদি মানে ডিনাৰৰ কাৰণে খাই দেন ইটছ অ'কে, বাট লাঞ্চ বা ব্ৰেকফাষ্টত খালে অকণমান কম হ'ব পাৰে। বাট টেষ্টটো স্মেলটোতো ভালে আহিছে। গাইজ অনেষ্টলি ক'ব গ'লে মছলাটো অলপ বেছি আছে, মানে স্পাইচিনেছটো অলপ বেছি, সেইকাৰণে মানে মোৰ ইমান হেল্ডি বস্তুটো লগা নাই। বাট এনেই টেষ্টটো ভাল লাগিছে খাই, আৰু মোৰ অকণমান পানী কম হৈছিলে তো ভালকৈ সিজা নাই বস্তুটো। বাট টেষ্ট ইজ গুড, বাট অকণমান মছলা বেছি আছে। তো ব্ৰেকফাষ্টত খাবৰ কাৰণে মে বি ইমান হেল্ডি নহ'ব, ইমান বেছি মছালেদাৰ। বাকী ঠিকে লাগিছে খাই, অ'কে অ'কে, ইমান বেয়াও নহয় বাট ইমানো ভাল মানে নহয়। গাইজ আই ডোণ্ট থিংক মই ইমান বেছি খাব পাৰিম, কমপ্লিট কৰিব পাৰিম এইটো, কিউকি নিমখটো মোৰ অলপ বেছি লাগিছে, আৰু যিহেতু অলপ বেছি মছালেদাৰটো ইমান এটা ভাল লগা নাই খাই কেনে। স্মেলটোত লাগিছিল ভাল লাগিব, বাট বহুত বেছি মছালেদাৰ হয়, সেইকাৰণে মোৰ ইমান ভাল লগা নাই। বাট ঠিক ঠাক আৰু। চ' গাইজ মই আজি ব্ৰেকফাষ্ট, লাঞ্চ এণ্ড ডিনাৰ আপোনালোকক দেখালোঁ ইমান ইনষ্টেণ্ট ফুড ট্ৰাই কৰি। এণ্ড আই ডোণ্ট ন' মোৰ এই চেলেঞ্জটো ছাকচেছফুল হ'ল নে নহ'ল, বাট আই ট্ৰাইড মাই বেষ্ট। আৰু মই আপোনালোকক ৰিভিউ দিলোঁ, মানে যোনে যোনে খোৱা নাই তেওঁলোকে, স্পেচিয়েলি হোষ্টেলাৰ্ছক মই ছাজেষ্ট কৰোঁ, তেওঁলোকে খাব পাৰে কেতিয়াবা টাইম নাথাকিলে বা দৌৰা দৌৰি হ'লে। চ' যদি ট্ৰাই কৰা নাই ট্ৰাই কৰি চাব পাৰে আপোনালোকেও। মানে মই ফাৰ্ষ্টতেও কৈছোঁ চেলেঞ্জটো মই সস্তা ৰাখিব বিচাৰিছিলোঁ, বাজেট মানে কম বাজেটত, সেইকাৰণে মই বিচাৰি আনিছোঁ যিখিনি পাৰোঁ। আৰু মোৰ কেইটামান খানা ৰৈ গ'ল দেখুৱাব, মই এতিয়া ট্ৰাই কৰিলে আপোনালোকক দেখুৱাম বাৰু। মানে ইভিনিং মই কিবা এটা কামত ওলাই গৈছিলোঁ, তো মানে তাতে চাহ খাই আহিলোঁ, সেইকাৰণে মই ইভিনিং মানে যিটো স্নেক্স বুলি আনিছিলোঁ সেইটো খোৱা নহ'ল। বাট যিয়ে নহওক মই আপোনালোকক দেখুৱাম। বাট আই ট্ৰাইড মাই বেষ্ট টু মেক দিছ চেলেঞ্জ এ ছাকচেছফুল ওৱান। আই ডোণ্ট ন' ছাকচেছফুল হ'ল নে নহ'ল, আপোনালোকে ক'ব। আৰু এনেকুৱা যদি ভিডিঅ' চেলেঞ্জিং ভিডিঅ' লাগে, চাই ভাল পায়, দেন টু লেট মি ন' ইন দ্য কমেণ্টছ। এণ্ড মই চাইছোঁ বহুতে মোৰ চেনেলটো চাই, ভিডিঅ'জ চাই, বাট ছাবস্ক্ৰাইব নকৰে, নাজানো কিয় আপোনালোকে নকৰে, আপোনালোকে কিবা মানে বেয়া পাইছে বা কি সেয়া হয়। বাট আই জাষ্ট হোপ আপোনালোকে মৰম দিব মোক, আৰু নতুন নতুন ভিডিঅ'জ লৈ আহি থাকিম। আৰু এতিয়া বহুত ৰাতি হৈ গ'ল, একচুৱেলি মোৰ ডিনাৰটো লেট হ'ল, তো সেইকাৰণে বেছি কথা নকওঁ। এইখিনি আছিলে আজিৰ ভিডিঅ'টোত, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই যাব, মৰম দি যাব, মোৰো ভাল লাগিব, আৰু আশীৰ্বাদ লাগে আপোনালোকৰ। চ' this all about the video. Thank you for watching guys. See you very very soon in my next video. Next video লৈ আহিম, চেলেঞ্জিং ভিডিঅ'ই আহিব hopefully. ব্লগছ, ডেইলি ব্লগছ বা কেনেকুৱা ভিডিঅ' লাগে ক'ব, কেতিয়াবা আপোনালোকে মোক ছাজেষ্ট কৰিব কমেণ্টছত, মই তেতিয়া আইডিয়া পাম। বাকী আজিলৈ আহিছোঁ গাইজ, থেংক ইউ ফৰ ৱাচিং এণ্ড আই লাভ ইউ গাইজ, বাই।